আমাৰ লগত যেহেতু এনডিএফবি প্ৰাক্তন আমাৰ লিডাৰশ্বিপ সিগনেটৰী হিচাপে তেওঁলোকে উপস্থিত আছে আৰু আমিও এটা মূল দাবী আমি ৰাখিছোঁ যেহেতু চাকৰকাৰী হিচাপে সিগনেটৰী হিচাপে যেহেতু ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁ এতিয়াও যেহেতু CBIৰ কোৰ্টৰ কনভিকশ্যনত বা সুপ্ৰিম কোৰ্টত এপিল কেছ চলি আছে ইয়াৰ বিষয়ে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইণ্টাৰভেনশ্যন কৰি তেওঁলোকক যাতে ৰেহাই দিব লাগে আৰু তেওঁলোকক জেলৰ পৰা বা কনভিকশ্যনৰ পৰা ৰেহাই দি তেওঁলোকক মুকলি আকাশত আনিব লাগে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু বিভিন্ন কেছ যোনবিলাকে আন আমাৰ নেবাৰিং ষ্টেটত পেণ্ডিং হৈ আছে সেইটো যাতে তেওঁলোকে সমাপ্ত কৰে আৰু হেনিয়াছ যিটো কেছ আছে অসম চৰকাৰৰ হাতত বা এই বিষয়ত যাতে আমাৰ সকলো এক্স এনডিএফবি মেম্বাৰ্ছ যিমান চুক্তিৰ পাছত যেহেতু এটা শান্তি পৰিৱেশ আৰু যেহেতু এটা নৰ্মেল লাইফৰ অহাৰ ক্ষেত্ৰত এইটো যাতে তেওঁলোকে এইটো সুবিধাটো ৰাখে আৰু যেহেতু নন হেনিয়াছ কিছু কেছ আছে সেইটো প্ৰায় উইথড্ৰ হৈছে তথাপিও কিছু কেছ আছে য'ত মানে এতিয়াও চামন আহে ইয়াৰ ক্ষেত্ৰত যাতে অসম চৰকাৰে পদক্ষেপ লয় আৰু ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ নিৰ্দেশত যাতে এইবোৰ সমাধান আহে তাৰ কাৰণে আহ্বান জনাইছোঁ।